ক্লাছ 9 আমি ষ্ট্ৰাকচাৰ অফ এটম পৰমাণুৰ গঠনৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 7ত আছে সিলিকন আৰু অক্সিজেনক উদাহৰণ হিচাপে লৈ জড়িততাৰ সংজ্ঞা দিয়া। ইয়াৰ আগৰ ক্লাছত আমি পঢ়িছিলোঁ জড়িততাৰ বিষয়ে। জড়িততা কি, জড়িততা কেনেকৈ উলিওৱা হয়। ইয়াৰ সংজ্ঞাটো হৈছে পৰমাণু এটাৰ বহিৰতম চেলত ইলেক্ট্ৰনৰ অক্টেট গঠন কৰিবলৈ লাভ কৰা হেৰুৱা বা ভাগ বতৰা কৰা ইলেক্ট্ৰনৰ সংখ্যাকে জড়িততা বোলে। ঠিক আছে, অক্টেট কেনেকৈ গঠন কৰে ইয়াক কৈছিলোঁ আগৰ ক্লাছত। হেৰুৱা বা ভাগ বতৰা কৰা কেনেকৈ ইলেক্ট্ৰন হেৰুৱাই বা ভাগ বতৰা কৰে এই সকলোবোৰ কৈছিলোঁ। অক্টেট কেনেকৈ গঠন কৰে, পৰমাণু এটাৰ বহিৰতম চেলত, বাহিৰৰ চেলটোত 8টা ইলেক্ট্ৰন থাকিলে তাক অক্টেট ৰূপত থকা বুলি কোৱা হয়, আৰু বা সেই চেলটো অক্টেট বুলি কোৱা হয়। 8টা ইলেক্ট্ৰন থাকিব লাগিব। ঠিক আছে, 1 2 3 4 5 6 7 8। এই বহিৰতম চেলত যদি 8টা ইলেক্ট্ৰন থাকে তেতিয়াহ'লে সেই পৰমাণুটোক অক্টেট বুলি কোৱা হয়। ঠিক আছে, ভাগ বতৰা কেনেকৈ কৰা হয় ইয়াৰ আগৰ ক্লাছত কৈছিলোঁ, এতিয়া বুজাই নিদিওঁ, তোমালোকে বুজি পাইছাই। এতিয়া প্ৰশ্নটোত কি কৈছে, সিলিকন আৰু অক্সিজেনক উদাহৰণ হিচাপে লৈ জড়িততাৰ সংজ্ঞা দিব দিছে। জড়িততাৰ সংজ্ঞাটো দিলোঁ। সিলিকনৰ পাৰমাণৱিক সংখ্যা কিমান? পাৰমাণৱিক সংখ্যা সিলিকনৰ 18। সিলিকনৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব? 284। কেনেকৈ হ'ব? এইটো নিউক্লিয়াছ, এইটো প্ৰথম চেল। প্ৰথম চেলত সদায় কি কৈছিলোঁ, 2টা ইলেক্ট্ৰন থাকে, 1 2। 18ৰ 2 হ'ল। তাৰপাছত ছেকেণ্ড চেলত সদায় 8টা ইলেক্ট্ৰন থাকে। ঠিক আছে, তেতিয়াহ'লে ইয়াতে 2টা ইলেক্ট্ৰন থাকিল, ইয়াতে 1 2 3 4 5 6 7 8। ঠিক আছে, 8টা ইলেক্ট্ৰন ছেকেণ্ড চেলত থাকিলে, 2 প্ৰথম চেলত 2 থাকিল, ছেকেণ্ড চেলত 8 থাকিল। কিমান হ'ল? 8 2 10। আৰু কেইটা বাকী থাকিল? এইটো ভুল হৈছে, 18 নহয়, সিলিকনৰ পাৰমাণৱিক সংখ্যা 14 হ'ব লাগে। ঠিক আছে, প্ৰথম চেলত 2টা ইলেক্ট্ৰন থাকিল, ছেকেণ্ড চেলত 8টা ইলেক্ট্ৰন থাকিল, 8 2 10। এতিয়া কেইটা বাকী থাকিল? 4টা। থাৰ্ড চেলত কি হ'ব? 4টা ইলেক্ট্ৰন থাকিব। গতিকে কি হ'ব? ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব? 284 হ'ব। ঠিক আছে, 284 হ'ব। গতিকে ইয়াতে কি হ'ব? সিলিকনে সুস্থিৰ অক্টেট গঠন কৰিবলৈ 4টা ইলেক্ট্ৰন লাভ কৰিব বা হেৰুৱাব। ইয়াতে যিহেতু 4টা ইলেক্ট্ৰন আছে আৰু অক্টেট লাভ কৰিবলৈ কি হ'ব লাগে? 8টা ইলেক্ট্ৰন হ'ব লাগে। সিলিকনে কি কৰিব পাৰিব? এই 4টা ইলেক্ট্ৰন বেলেগক দি পিনেও অক্টেট হ'ব পাৰিব, অক্টেট লাভ কৰিব পাৰিব, বা বেলেগৰ পৰা 4টা ইলেক্ট্ৰন আনি পিনে 8 হৈ পিনেও অক্টেট গঠন কৰিব পাৰিব। ঠিক আছে, বুজি পাইছা? গতিকে সিলিকনৰ জড়িততা কি হ'ব? 4 হ'ব। এতিয়া অক্সিজেনৰ পাৰমাণৱিক সংখ্যা কিমান জানাই? অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8। তোমালোকক মই মুখস্থ কৰিব দিছিলোঁ নহয়। অক্সিজেনৰ পাৰমাণৱিক সংখ্যা যদি 8 হয়, এতিয়া চোৱা, এইটো নিউক্লিয়াছ। প্ৰথম চেলত থাকিব 2টা ইলেক্ট্ৰন, ছেকেণ্ড চেলত থাকিব এই 8টা পাৰমাণৱিক সংখ্যাৰ, অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8। 8ৰ যদি 2টা ইলেক্ট্ৰন ইয়াতে বহোৱা, বাকী কেইটা থাকিব? 6 থাকিব। এই 6টা আমি ছেকেণ্ড চেলত বহাম। 1 2 3 4 5 6। ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব? 2 6। এতিয়া যিহেতু বহিৰতম চেলত 6টা ইলেক্ট্ৰন থাকিল, অক্টেট পাবলৈ বা 8টা হ'বলৈ কি লাগিব ইয়াতে? আৰু 2টা ইলেক্ট্ৰন লাগিব, আৰু 2টা ইলেক্ট্ৰন লাগিব। গতিকে অক্সিজেনৰ জড়িততা কি হ'ব? 2 হ'ব। ঠিক আছে, এইখিনি তোমালোকে লিখি ল'বা। এতিয়া 8 নম্বৰটোত কি আছে? 8 নম্বৰটো তোমালোকক নিজকে কৰিবলৈ দিছিলোঁ। 9 নম্বৰটো আছে
আৰু 8 নম্বৰটো মই আগৰ ক্লাছত আলোচনাও কৰিছিলোঁ, তোমালোকক বুজাই দিছিলোঁ। 9 নম্বৰটোত আছে 9 নম্বৰটো চোৱা, ছডিয়ামত সম্পূৰ্ণৰূপে পূৰ হৈ থকা কে আৰু এল চেল আছে ব্যাখ্যা কৰা। ছডিয়ামত সম্পূৰ্ণৰূপে কে আৰু চেলটো যে সম্পূৰ্ণ হৈ আছে সেইটো ব্যাখ্যা কৰিব দিছে। কেনেকৈ? ছডিয়ামৰ পাৰমাণৱিক সংখ্যা হ'ব 11। পাৰমাণৱিক সংখ্যা হৈছে 11। পাৰমাণৱিক সংখ্যা যদি 11 হয় কি হ'ব? প্ৰথম চেলটোত আমি সদায় 2টা ইলেক্ট্ৰন বহুৱাব পাৰোঁ। 2টা ইলেক্ট্ৰন বহুৱা হ'লোঁ, 2 লিখিলোঁ ইলেক্ট্ৰনীয় বিন্যাসত। তাৰপাছত ছেকেণ্ড চেলত 11ৰে 2টা ইলেক্ট্ৰন প্ৰথম চেলত বহুৱালোঁ। ছেকেণ্ড চেলত 8টা ইলেক্ট্ৰন বহুৱাব পাৰে, তাতকৈ বেছি নোৱাৰে। ঠিক আছে, তো 8টা বহুৱালোঁ আমি। 8 8 2 10, 11টা ইলেক্ট্ৰন। কেইটা বাকী থাকিল? এটা বাকী থাকিল। এটাটো আমি বাহিৰৰ চেলত বহুৱালোঁ, বহিৰতম চেলত। এতিয়া আমি কি কৰিব পাৰোঁ? এই বাহিৰত থকা এটা ইলেক্ট্ৰনটো বেলেগ পৰমাণুক দি পিনে আমি অক্টেট পাব পাৰোঁ। ঠিক আছে, কেনেদৰে? বাহিৰত একেবাৰে বহিৰতম চেলত কি আছে? এটা ইলেক্ট্ৰন আছে। এই এটা ইলেক্ট্ৰনটো যদি আমি বেলেগক দি দিওঁ কি হ'ব? এই প্ৰথম চেলটো কি আছিল? কে চেল। কে চেলত 2টা থাকিব। কে চেলত সদায় 2টাই থাকিব লাগে ইলেক্ট্ৰন, আৰু এল চেলত সদায় 8টা ইলেক্ট্ৰন থাকিব লাগে। তেতিয়া সেইটো অক্টেট ৰূপত থকা বুলি কোৱা হয়। ঠিক আছে, 8টা ইলেক্ট্ৰন থাকিলে অক্টেট ৰূপত থকা বুলি কোৱা হয়। এই এটা ইলেক্ট্ৰনটো যদি আমি বেলেগক দি দিওঁ কি হ'ব? বহিৰতম চেলত 8টা ইলেক্ট্ৰন থাকিব, অৰ্থাৎ ছডিয়াম অক্টেট ৰূপত থাকিব। ঠিক আছে, আৰু কি কৰিব? সুস্থিৰ অক্টেট গঠন কৰিব। এটা ইলেক্ট্ৰন এৰি দি ছডিয়াম কেটায়ন গঠন কৰিব। যদি আমি বেলেগক যদি ইলেক্ট্ৰন দি দিওঁ তেতিয়া কি হয়? কেটায়ন, পজিটিভ, ধনাত্মক হয় কেটায়ন, যাক কেটায়ন বুলি কোৱা হয়। আৰু যদি বেলেগৰ পৰা আমি ইলেক্ট্ৰন লওঁ তেতিয়াহ'লে এনায়ন, অৰ্থাৎ ঋণাত্মক বুলি কোৱা হয়। ঠিক আছে, গতিকে ছডিয়াম কেটায়নত 10টা ইলেক্ট্ৰন থাকে। ছডিয়ামৰ কে চেলত ইলেক্ট্ৰনৰ সংখ্যা 2 থাকে। ঠিক আছে, আৰু কেৰ পাছত কি চেল আছিলে? এল চেলত 8 থাকে, অৰ্থাৎ সম্পূৰ্ণৰূপে কে আৰু এল চেল সম্পূৰ্ণ হৈ থাকে। 2 আৰু 8 থাকে বাবে সম্পূৰ্ণৰূপে পূৰ হৈ থাকে। ঠিক আছে, এতিয়া 10 নম্বৰটো কি আছে? 10 নম্বৰটোত কি আছে? যদি ব্ৰমিন পৰমাণু দুটাৰ সমস্থানিক ৰূপত দিছে, 2টা সমস্থানিক দিছে, আৰু তাৰে গড় পাৰমাণৱিক ভৰ উলিয়াব দিছে। ঠিক আছে, আমি কি কৈছিলোঁ যে ব্ৰমিন 79 35, এই ওপৰৰ সংখ্যাটো কি কৈছিলোঁ? ভৰ সংখ্যা বুলি কৈছিলোঁ, হয়নে? মনত আছেনে নাই? আৰু তলৰ এই সংখ্যাটোক কৈছিলোঁ পাৰমাণৱিক সংখ্যা। এতিয়া আমি কি কৰিম? এই ভৰ সংখ্যাৰ লগত আমি এই পাৰ্চেণ্টেজটো পূৰণ কৰিম। তেতিয়া কি হ'ব? প্ৰথম সমস্থানিকৰ ভৰ সংখ্যা কি আছে? 79। 79 ল'লোঁ, পূৰণ ব্ৰেকেটৰ ভিতৰত পাৰ্চেণ্টেজ কিমান আছে? 49.7। 79 পূৰণ 49.7। যদি পাৰ্চেণ্টেজ উঠাই দিওঁ কি হ'ব? তলত 100 আহি যাব। প্লাছ ছেকেণ্ড ব্ৰমিনত সমস্থানিকটোত ভৰ সংখ্যা আছে 81। গতিকে 81 পূৰণ ব্ৰেকেটৰ ভিতৰত আছে 50.3, পাৰ্চেণ্টেজ উঠাই দিলে আহিব 100 তলত। ঠিক আছে, এইখিনি যদি আমি পূৰণ কৰোঁ 79 পূৰণ 49.49
49.7 আছে ওপৰত আৰু তলত আছে 100 আমি দশমিকটো কি হ'ব দুটা শূন্য আছে যিহেতু দশমিকটো দুই ঘৰ পিছুৱাই আহিব কি হ'ব 0.497 বা 0.497 ঠিক আছে প্লাস এইপিনে কি হ'ব 81 পূৰণ ইয়াতে একে হ'ব দশমিক দুটা শূন্য আছে তলত গতিকে দুটা সংখ্যা পিছুৱাই আহিব দশমিকটো 0.503 হ'ব ঠিক আছে এতিয়া পূৰণ কৰিলে আমি কি পাম ক্যালকুলেটৰ ইউজ কৰি আমি পূৰণ কৰিলে পাম 39.263 প্লাস 40.743 ঠিক আছে এই দুটা প্লাস কৰিলে পাম আমি 80.006 ইউ বুজি পাইছা 80.006 ইউ পাম ইয়াৰ পাছত আছে 11 নম্বৰ এটো লিখি লোৱা তাৰ পাছত আমি 11 নম্বৰ চাম 11 নম্বৰত কি আছে এটা মৌল Xৰ এটা নমুনাৰ গড় পাৰমাণৱিক ভৰ 16.2 ইউ নমুনাটোৰ সমস্থানিক ইয়াতে সমস্থানিক দিছে দুটা x বুলি ধৰিছে ইয়াৰ পাৰ্সেন্টেজ উলিয়াব দিছে ইয়াৰ আগৰটোত পাৰ্সেন্টেজটো দিয়া আছিল গড় পাৰমাণৱিক ভৰ উলিয়াব দিছিল ইয়াতে কি কৰিছে গড় পাৰমাণৱিক ভৰ দিয়া আছে সমস্থানিকৰ পাৰ্সেন্টেজ শতকৰা উলিয়াবলৈ দিছে আমি কেনেদৰে কৰিম ধৰি লম আমি প্ৰথম সমস্থানিক কি আছে 16 আছে ভৰ সংখ্যা 16 আছে প্ৰথম সমস্থানিকৰ ভৰ সংখ্যা 16 আছে পাৰমাণৱিক সংখ্যা একেই থাকিব 8 8 আছে প্ৰথমটো কি আছে 16 আছে 16 x ৰ শতকৰা আমি ধৰি লম y% আৰু 18 x ৰ শতকৰা আমি ধৰি লম 100 minus y% ঠিক আছে এতিয়া আমি কেনেদৰে কৰিম 18 into কিমান 18 কি আছিল 18 into কি কৰিম y% কৰিম 18 into y% কৰিলে কি হ'ব পাৰ্সেন্টটো উঠাই দিলে তলত 100 দিব লাগিব 100 ৰে হৰণ হৈ যাব ভালদৰে বুজাই দিছো ৰবা সো আমি যদি 16x ক যদি আমি y% বুলি ধৰি লওঁ আৰু 18x সমস্থানিক 18x ক যদি আমি 100 minus y% বুলি ধৰি লওঁ তেতিয়া কি হ'ব ক্ৰস কৰিম কি হ'ব 18y% হ'ব আৰু 16 100 minus y% হ'ব লিখিলো 18y% আৰু 16 into 100 minus y% এতিয়া আমি কি কৰিম এই পাৰ্সেন্টটো উঠাই দিম ঠিক আছে পাৰ্সেন্টটো যদি উঠাই দিও তেতিয়া কি হ'ব এখৰে হৰণ কৰিব লাগিব ঠিক আছে এখৰে হৰণ কৰিলে কি হ'ব 18 into 100 ভাগৰ y হ'ব আৰু এফালে কি হ'ব 16 into 100 ভাগৰ 100 minus y হ'ব ঠিক আছে পাৰ্সেন্টটো উঠি গল এইপিনে কি আছিল প্ৰশ্নটোত কি দিছিলে প্ৰশ্নটোত দিছিলে পাৰমাণৱিক ভৰ দিছিল 16.2 ইউ এতিয়া কি হ'ব আমি পূৰণ কৰিলে কি পাম 100 to 100 এ থাকিব তলত ওপৰত কি হ'ব 18y হ'ব 18y লিখিলো প্লাস তলৰ 100 to 100 এ থাকিব এই দুটা পূৰণ কৰিম আমি 16 ৰে 100 minus y পূৰণ কৰিলে আমি কি পাম 16 into 100 1600 minus 16y ঠিক আছে এইপিনে 16.2 থাকিল তাৰ পাছত এইটো একে থাকিল তলত 100 ওপৰত 18y তাৰ পাছত ইয়াতে কি হ'ব 100 to 100 এ আছে 1600 minus 1600 পূৰণ কৰিলো পূৰণ কৰাৰ পাছত কি হ'ব ইয়াতেও 100 আছে ইয়াতেও 100 আছে গতিকে আমি 100 লব পাৰো ঠিক আছে 100 ললো 18y minus এই 16y
এই ৱাইটো এইফালে ৱাইৰ ওচৰলৈ আনিলোঁ 16y টো আগফালে আনিলোঁ 18y মাইনাছ 16y প্লাছ 1600 ঠিক আছে ইপিনে থাকিব 16.2 এতিয়া 18y মাইনাছ 16y মাইনাছ কৰিলে কি হ'ব 2y টুৱাইছ y প্লাছ 1600 এই 100টো আমি সোঁফালে লৈ যাম কি হ'ব 16.2 পূৰণ 100 হৈ যাব ঠিক আছে এতিয়া টুৱাইছ y পালোঁ প্লাছ 1600 16.2 ইনটু 100 কৰিলে পাম আমি 1620 ঠিক আছে এতিয়া টুৱাইছ y সমান 1620 লগত এই 1600টো সোঁফালে লৈ গ'লে এই প্লাছটো মাইনাছ হৈ যাব ঠিক আছে টুৱাইছ y কিমান হ'ব 1620 মাইনাছ 1600 20 20 থাকিব তাৰ পাছত কি হ'ব y ইকুৱেল টু কিমান 10 হ'ব 2 10 গুণ 20 ঠিক আছে y ৰ মান যদি 10 হয় তেতিয়াহ'লে আমি এতিয়া এনসাৰটো কি পাম 16x ৰ y পাৰ্চেণ্ট ধৰিছিলোঁ কি হ'ব y ইকুৱেল টু কিমান পাইছোঁ 10 পাইছোঁ কি হ'ব 16x ৰ কি হ'ব শতকৰা 10% হ'ব আৰু 18x ৰ আমি কি ধৰিছিলোঁ 100 মাইনাছ y পাৰ্চেণ্ট ধৰিছিলোঁ ঠিক আছে কি হ'ব 100 মাইনাছ y কিমান পাইছিলোঁ 10 উত্তৰটো হ'ব 90% 16x প্ৰথম সমস্থানিকৰ পাৰ্চেণ্ট হ'ব 10% আৰু দ্বিতীয় সমস্থানিকৰ পাৰ্চেণ্ট হ'ব 90% ঠিক আছে অংকটো তোমালোকে লিখি লোৱা 11 নম্বৰ প্ৰথম উত্তৰটো হ'ব 10% সেকেন্ড উত্তৰটো হ'ব 90% এতিয়া 12 নম্বৰটো চোৱা z সমান 3 হয় যদি z সমান 3 হয় তেন্তে মৌলটোৰ যোজ্যতা কিমান হ'ব মৌলটোৰ নাম লিখা z মানে কি কৈছিলোঁ z মানে কি আছিল আগৰ ক্লাছত কৈছিলোঁ z হৈছে এটমিক নাম্বাৰ পাৰমাণৱিক সংখ্যা এতিয়া যদি পাৰমাণৱিক সংখ্যা 3 হয় তেন্তে মৌলটোৰ যোজ্যতা কিমান হ'ব পাৰমাণৱিক সংখ্যা যদি 3 হয় আমি ইলেক্ট্ৰনবোৰ কেনেকৈ বহুৱাম প্ৰথম চেলতো দুটা থাকিবই বাকি কেইটা থাকিব এটা ইয়াৰ যোজ্যতা কি হ'ব 1 হ'ব বাহিৰৰ চেলত কি আছে 1 আছে গতিকে যোজ্যতা 1 হ'ব আৰু মৌলটোৰ নাম হ'ব লিথিয়াম তোমালোকক পাৰমাণৱিক সংখ্যা মুখস্থ কৰিব কৈছিলোঁ হাইড্ৰজেন হিলিয়াম লিথিয়ামৰ কি হয় পাৰমাণৱিক সংখ্যা 3 ঠিক আছে 13 নম্বৰত আছে দুটা পৰমাণু x আৰু y নিউক্লিয়াছৰ সংযুতি তলত দিয়া হৈছে প্ৰটন আৰু নিউট্ৰনৰ মান দিছে প্ৰটনৰ x 6 নিউট্ৰনৰ x 6 প্ৰটনৰ y 6 নিউট্ৰনৰ y 8 x আৰু y ৰ ভৰ সংখ্যা দিয়া দুয়োটাৰ মাজৰ সম্পৰ্কটো কি ভৰ সংখ্যা ওলোৱা সংজ্ঞাটো আছিলে প্ৰটনৰ সংখ্যা প্লাছ নিউট্ৰনৰ সংখ্যা এতিয়া x ৰ ভৰ সংখ্যা কি হ'ব প্ৰটনৰ সংখ্যা প্লাছ নিউট্ৰনৰ সংখ্যা হ'লে প্ৰথমতে কৰিব লাগিব 6 প্লাছ 6 12 হ'ল y ৰ ভৰ সংখ্যা কি হ'ব x ৰ ভৰ সংখ্যা 6 প্লাছ 6 হ'ল y ৰ ভৰ সংখ্যা হ'ব 6 প্লাছ 8 14 বহুত ইজি হয় চোৱা x আৰু y ৰ ভৰ সংখ্যা
এক্সৰ ভৰসংখ্যা হ'ব 6 + 6, ৱাইৰ ভৰসংখ্যা হ'ব 6 + 8 কাৰণ প্ৰটন প্লাছ নিউট্ৰন। বুজি পালা? অংকটো লিখি লোৱা তোমালোকে। ইয়াৰ পাছৰ 14, 15, 16 তোমালোকে নিজেই কৰিবা, হোমৱৰ্ক হিচাপে দিলোঁ। ঠিক আছে, থেংক ইউ।